নমস্কাৰ বন্ধুবৰ্গ আজিলৈ আহিছো আপোনালোকৰ কাষলৈ পৰিৱেশ বিজ্ঞানৰ বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে যিসমূহে আগন্তুক অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা টেট অসম পুলিচ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আদি পৰীক্ষাত সহায়ক হ'ব আৰু আগন্তুক আসাম টেট আসাম পুলিচ বাছনি পৰীক্ষাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলত থকা বিভিন্ন গেছ আৰু স্তৰসমূহৰ বিষয়ে পৃথিৱীৰ উপৰিভাগত লাগি থকা আৱৰণটোকে বায়ুমণ্ডল বোলে বায়ুমণ্ডলত লাগি থকা গেছসমূহ হ'ল নাইট্ৰজেন 78% অক্সিজেন 21% কাৰ্বন ডাই অক্সাইড 0.03% আৰ্গন 0.93% আৰু অন্যান্য 0.04% এইখিনিতে মন কৰিব আপোনালোকে নাইট্ৰজেন আৰু অক্সিজেনৰ পৰিমাণ বিভিন্ন কিতাপত বেলেগ বেলেগ ধৰণে দিয়া থাকিব পাৰে এলে আপোনালোকে কনফিউজ নহব এতিয়া আমি আলোচনা কৰিম বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে পৃথিৱীৰ উপৰিভাগৰ পৰা ক্ৰমে ওপৰলৈ গোটেই বায়ুমণ্ডলক চাৰিটা ভাগত ভাগ কৰা হৈছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আনহাতে থাৰ্মোস্ফিয়াৰৰ দুটা ভাগ হ'ল আয়নোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ এতিয়া আমি আলোচনা কৰিম ট্ৰপোস্ফিয়াৰৰ বিষয়ে এই গড়ে 13 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে অক্সিজেন গেছ এই স্তৰতে যথেষ্ট পৰিমাণে পোৱা যায় বতৰ সম্পৰ্কীয় পৰিঘটনা যেনে বৰষুণ কুঁৱলী শিলাবৃষ্টি আদি এই স্তৰতে ঘটে ষ্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰৰ ওপৰৰ স্তৰটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ এই স্তৰটো 50 কিলোমিটাৰলৈ বিস্তৃত এই স্তৰটো কুঁৱলী বৰষুণ ধুমুহা আদিৰ পৰা মুক্ত কাৰণে উৰাজাহাজ চলাচলৰ কাৰণে সুবিধাজনক ষ্ট্ৰেটোস্ফিয়াৰ স্তৰতে অজন গেছৰ স্তৰ অৱস্থিত যিয়ে অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰেৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে মেছোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ স্তৰটোক মেছোস্ফিয়াৰ বুলি কোৱা হয় ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰলৈ বিস্তৃত মহাকাশৰ পৰা নামি অহা উল্কা এই স্তৰত সোমালেই জ্বলি উঠে থাৰ্মোস্ফিয়াৰ মেছোস্ফিয়াৰৰ ওপৰৰ স্তৰটো হ'ল থাৰ্মোস্ফিয়াৰ মেছোস্ফিয়াৰৰ পৰা ই প্ৰায় 400 কিলোমিটাৰলৈ বিস্তৃত ইয়াৰ দুটা স্তৰ হ'ল আয়নস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ আয়নস্ফিয়াৰ ইয়াৰ বায়ু কণাবোৰ বিদ্যুৎ আধানযুক্ত যাক আয়ন কণাও বোলে এই ৰেডিঅ' তৰংগ বহন কৰে এক্সোস্ফিয়াৰ আয়নস্ফিয়াৰৰ ওপৰৰ অংশক এক্সোস্ফিয়াৰ বুলি কোৱা হয় ইয়াৰ পৰা হিলিয়াম আৰু হাইড্ৰজেনৰ নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ যায় এতিয়া আমি চিত্ৰৰ সহায়ত ট্ৰপোপছ ষ্ট্ৰেটোপছ আৰু মেছোপছৰ বিষয়ে আলোচনা কৰিম ট্ৰপোস্ফিয়াৰৰ ওপৰৰ অংশ বা ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ অংশক ট্ৰপোপছ বুলি কোৱা হয় ই প্ৰায় 1.5 কিলোমিটাৰ ডাঠ ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ অংশ বা ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰৰ মাজৰ অংশক ষ্ট্ৰেটোপছ বুলি কোৱা হয় ভূপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় 50 কিলোমিটাৰ মেছোস্ফিয়াৰৰ ওপৰৰ অংশ বা মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰৰ মাজৰ অংশক মেছোপছ বুলি কোৱা হয়